তো হাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। তো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। তো ভাবি আছে কিহৰ ওপৰত ভিডিঅ' হ'ব। তো আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' হ'ব তো টাংকিৰ ওপৰত। তো আপোনালোকে জানে তো যেনেকৈ বিশুদ্ধ বায়ু আপোনালোকৰ কাৰণে শৰীৰৰ কাৰণে য'ত দৰকাৰ হয়, বিশুদ্ধ পানীও আপোনালোকৰ শৰীৰৰ কাৰণে বহুত দৰকাৰ। তো ভাবি আছে কিহৰ ওপৰত, তো ভিডিঅ'টো হ'ব আমাৰ আজি টাংকিৰ ওপৰত। তো আপোনালোকে যদি ভাবি আছে ঘৰত এটা প্লাম্বিঙৰ কাম কৰিম বা টাংকি কাম কৰিম, তো আপোনালোকে কি টেংকি ল'ব, লেয়াৰটো কি টেংকিৰ আৰু কোনটো টেংকি আপোনালোকৰ মানে আপোনালোকৰ ঘৰৰ কাৰণে যোগ্যতা, তো আপোনালোকক আজি মই ভিডিঅ'ৰ মাধ্যমত কমপ্লিট বুজাই দিম চেষ্টা কৰিম। তো যিহেতু মই ইয়াতে এটা ভিডিঅ' বনাইছিলোঁ, তো ভিডিঅ'টোৰ আমাৰ ভালেই অলপ পাৰফৰ্মেঞ্চ দেখা হৈছে। তো মই পাইপৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। তো ইয়াৰ পিছত আমাৰ টপিক হ'ব আমাৰ এই যে টাংকিৰ ওপৰত। তো আপোনালোকে চাই থাকক, আমি এইবাৰ টাংকিৰ বিষয়ে আপোনালোকক দেখুৱাই থাকিম। তো ফ্ৰেণ্ডছ, এইবাৰ আপোনালোকক দেখুৱাম টেংকিৰ ষ্টকখিনি। তো আমাৰ ইয়াতে আমাৰ ভাইটি আছে, তো ভাইটিয়ে আমাৰ কিছু ক'ব। তো আমাৰ ভাইটিটো জানেই এইখন দোকানত আমাৰ কৰ্মৰত ভাইটি না। তো বাকী আমি আপোনালোকক দেখুৱাম মানে টাংকিৰ মানে লেয়াৰটো। তো ইয়াতে মিনিমাম আপোনালোকৰ 6 লেয়াৰৰ পৰ্যন্ত টাংকি এভেইলেবল হৈছে। তো মই এইখন দোকানৰ পৰা কাম কৰিলে লৈ যায় কিছু, তো মই প্লাম্বিঙৰ কাম কৰিলে। তো আপোনালোকক বস্তুখিনিৰ ভিতৰত দেখুৱাম। তো মানে আমাৰ ইয়াতে টেংকিৰ ষ্টক কি কি আছে এইখিনি আৰু আছে গুদামত বহুত আছে। আৰু ইয়াতে আছে আৰু আমাৰ বালিজানাটো আছে। বালিজানাটো আছে। তো বাকী আপোনালোকক দেখুৱাম মানে এতিয়া মোৰ এখন কেটলগ আছে। তো এইখন হ'ল এষ্ট্ৰলৰ হয়, আমাৰ এইখন এষ্ট্ৰলৰ হয়। তো বাকী এনে আপোনাৰ ইয়াতে আমাৰ ইয়াতে আশীৰ্বাদ আছে, চিনটেক্স আছে আৰু চুকন না চুকন। তো আপোনালোকক আহক ভিতৰৰ বস্তুখিনি দেখাই দিম। তো ফ্ৰেণ্ডছ, প্ৰথমে আপোনালোকক ছিংগেল লেয়াৰৰ বিষয়ে ক'ম। তো ছিংগেল লেয়াৰ আপোনালোকৰ কমপ্লিটলি এটাহে লেয়াৰ পাব। তো এটা নামেই ছিংগেল লেয়াৰ। তো তাতে খালি আপোনালোকৰ এটা প্লাষ্টিকৰ মানে লেয়াৰ থাকে। তো এইটো হ'ল বিশেষকৈ ঘৰৰ ভিতৰত বেছিভাগ ব্যৱহাৰ কৰাৰ কাৰণে। তো আপোনালোকৰ যিটো টাংকি বা কি বস্তুটো, তো আপোনালোকে খালি ঘৰৰ ভিতৰৰ কাৰণে ব্যৱহাৰ কৰিব খোজে, তো এইটো হ'ল ছিংগেল লেয়াৰ। আৰু ডাবুল লেয়াৰ হ'ল, তো ডাবুল লেয়াৰত আপোনালোকে দুটা মানে লেয়াৰ পাব। এটা হ'ল আপোনালোকৰ প্লাষ্টিকৰ কটিং থাকে, আৰু তাতে আপোনালোকৰ ফুড গ্ৰেড প্লাষ্টিক কিছু ব্যৱহাৰ হয়। তাৰপিছত আপোনালোকক কওঁ 3 লেয়াৰ। তো বিশেষ কৰি মানুহ যিবিলাকে মানে ব্যৱহাৰ কৰিবৰ কাৰণে লৈ যায়, তো ঘৰত বেছিভাগ 3 লেয়াৰটো ইউজ কৰে। তো তাতে 3টা আপোনালোকৰ লেয়াৰ পাব তাতে, আৰু সেইটো হ'ল আপোনালোকৰ ফুড গ্ৰেড প্লাষ্টিক। তো আপোনালোকে এটা বস্তু মনত ৰাখিব, আপোনালোকৰ যোনটো টাংকি হয়, টাংকিটো আপোনালোকে ভালদৰে কেটলগত চাব, সেইটো ফুড গ্ৰেড প্লাষ্টিক হয় নে নহয়। ফুড গ্ৰেড প্লাষ্টিক যদি নহয়, তো আপোনালোকে যেতিয়া তো টেংকিটো লগাই পানীটো ব্যৱহাৰ কৰিব, পানীটো খাব, তো খোৱাৰ কাৰণে আপোনালোকে এইটো ভাল কৰি ধ্যান কৰিব। তো বাকী আমাৰ ইয়াতে যিবিলাক আছে চব আমাৰ 3 লেয়াৰ 4 লেয়াৰ আৰু 6 লেয়াৰ পৰ্যন্ত আমাৰ ইয়াতে আছে। ছিংগেল লেয়াৰৰ এভেইলেবল আছে। তো আপোনালোকক যদি ছিংগেল লেয়াৰ খালি লাগে, ছিংগেল লেয়াৰটো আপোনালোকে যিবিলাক পানী ইউজ কৰিব, সেইটো হ'ল ঘৰ আপোনালোকে মানে হাত মুখ ধোৱাৰ কাৰণেহে ব্যৱহাৰ হয়, মানে খোৱাৰ কাৰণে আপোনালোকৰ বিশেষ কৰি 3 লেয়াৰ বা 4 লেয়াৰ বেছি ইউজ কৰে। তো মানুহবিলাকে যিবিলাক টাংকি লৈ যায় সেইবিলাক হ'ল চব 3 লেয়াৰ বা 4 লেয়াৰ। বাকী ইয়াতে আমাৰ চুকন আছে, আশীৰ্বাদ আছে, আৰু আমাৰ চিনটেক্স আছে। তো আপোনালোকক এতিয়া হ'ল চুকন, তো চুকন এইবিলাক হ'ল চুকনৰ। তো বাকী আমি আপোনালোকক আশীৰ্বাদত দেখাম। তো আশীৰ্বাদ তো ফ্ৰেণ্ডছ, এইবাৰ আমাৰ তাতে আছে। তো এইটো হ'ল আমাৰ চিনটেক্সৰো, এইটো হ'ল টাইটেষ্ট মডেল। তো চিনটেক্সৰ আপোনালোকৰ কেইটামান মডেল ইয়াতে এভেইলেবল আছে, মই ডিছপ্লেত শ্ব' কৰি দিম, আপোনালোকে চাই ল'ব পাৰে। তো মডেলকেইটা আপোনালোকক কৈ আছোঁ। এইটো হ'ল টাইটেক্স ক্লাছিক আছে, আপোনালোকৰ পিয়ৰ প্লাছ আছে, আৰু আপোনালোকৰ এচিএ চিনটেক্স এচিএ আছে, আৰু টাইফা আৰু পিয়ৰ প্লাছ, তো আৰু হিৰো এটা মডেল আছে। তো এইবিলাক হ'ল মডেলবিলাক। বাকী কোম্পানীটোৰ নাম হ'ল চিনটেক্সে। এইটো হ'ল আমাৰ চিনটেক্সৰ টাইটেষ্ট মডেল। তো বিশেষ কৰি আমাৰ এতিয়া কমপ্লিটলি এভেইলেবল আছে। আপোনালোকে যিটো মডেল ল'ব চাই ঘৰৰ কাৰণে সেইটোৱে এভেইলেবল পাব। তো বাকী ইয়াতে আৰু এটা আছে আমাৰ আশীৰ্বাদৰ। তো আপোনালোকে দেখিব পাৰিছে, এইবিলাক চব ফুড গ্ৰেড প্লাষ্টিকৰ ব্যৱহাৰ কৰে, চব ফুড গ্ৰেড হয়। তো আপোনালোকে খোৱা বোৱাৰ কাৰণে টেনশ্যন কৰিব নালাগে। তো বাকী ইয়াতে আপোনালোকক কি ইয়াতে সুৰক্ষা দিয়া আছে কোম্পানীৰ তৰফৰ পৰা, তো ক্লেইম কৰিছে কোম্পানীয়ে। তো আপোনালোকে দেখিব পাৰিছে এণ্টি বেক্টেৰিয়েল ইয়াতে দিয়া আছে, এণ্টি বেক্টেৰিয়েল, এণ্টি ভাইৰেল, এণ্টি এলজাইনা আৰু এণ্টি ফাংগেল। তো আপোনালোকে যিবিলাক আশীৰ্বাদৰ টাংকি আছে, তো কমপ্লিট আপোনালোকে সুৰক্ষা পাব, মানে প্ৰটেকশ্যনৰ বিষয়ে আপোনালোকে টেনশ্যন ল'ব নাই। মানে ব্ৰেণ্ডেড কোম্পানী চিনটেক্স, আশীৰ্বাদ এইবিলাক কমপ্লিটলি মানে একদম টেষ্টিং থাকে। তো ইয়াতে দেখিব পাৰিছে এইবিলাক ইয়াতে মানে শ্ব' কৰা আছে, আৰু এইবিলাক হ'ল চব ফুড গ্ৰেড প্লাষ্টিক। ইয়াতে ফুড গ্ৰেড প্লাষ্টিক। এটা কথা আপোনালোকে মানে জানিব লগা কথা, তো আপোনালোকে এটা বস্তু যেনেকৈ কয়, তো যেতিয়া মানে এই টি চাৰ্টৰ কথা কওঁ, তো এনে কোৱা কথা এইটো। তো আপোনালোকে যেতিয়া হোৱাইট টি চাৰ্ট পিন্ধে আৰু মানে ক'লা, তো ক'লাটো আপোনালোকে টি চাৰ্টটো যেতিয়া ক'লা টি চাৰ্টটো আপোনালোকে পিন্ধে, তেতিয়া আপোনালোকৰ গৰমৰ ভাৱটো বেছি আহে না। হোৱাইট টি চাৰ্টটো আপোনালোকৰ যেনেকৈ গৰমৰ ভাৱটো কম আহে। তো এইটো মনত ৰাখিব, এইটো কি বুজাইছোঁ। তো আপোনালোকে নিজে মানে চেষ্টা কৰিব, বুজাৰ চেষ্টা কৰিব। তো বাকী ইয়াতে হ'ল এইটো আমাৰ টাংকিটো আপোনালোকে দেখিব পাৰিছে, এইটো হ'ল আমাৰ আশীৰ্বাদৰ, এইটো হ'ল আমাৰ চিনটেক্স। তো বাকী আপোনালোকে এইখিনি আপোনালোকৰ মানে ইনফৰমেশ্যনখিনি, তো আপোনালোকক মানে ভাবিলোঁ যিহেতু মানে প্ৰপাৰ নলেজটো লোৱাটো ভাল। তো বহুতে মানে যেতিয়া আমি কাম কৰিব যাওঁ, তাতে মানে এইটো প্ৰশ্ন সোধে, তো মানে কোনটো লগালে বেছি ভাল হয় মানে টাংকিৰ বিষয়ে। বাকীতো
সকলো কথাই কাষ্টমাৰে জানে, এইটো বিষয়ে অলপ কম জানে। তো ভাবিলোঁ আপোনালোকৰ জাগ্ৰত কৰাৰ কাৰণে এটা ভিডিঅ' বনাই দিওঁ। তো আজিৰ কাৰণে এইখিনি, আগন্তুক দিনত আপোনালোকৰ এনেকুৱা ভাল ভাল ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। তো আমি নেক্সট এটা টপিক চলাম। তো আপোনালোকক কি নেক্সট ভিডিঅ' কি লাগে আমি পাইপৰ ওপৰত বনাম বুলি ভাবিছোঁ। আপোনালোকক লাইক কমেণ্ট কৰি জনাব। আজিৰ কাৰণে এইখিনি, আগন্তুক ভিডিঅ'ত আৰু লগ পাম। তো ফ্ৰেণ্ডছ, বাই বাই।